নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ টেষ্টি আছাম ইউটিউব চেনেললৈ। ফ্ৰেণ্ড খুব এটা ইণ্টাৰেষ্টিং ৰেচিপি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। এই ফ্ৰেণ্ড ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। বন্ধুসকলে দেখিবলৈ পাইছে লোকেল মাছৰুম আৰু অসমীয়াত কাঠফুলা বুলি কয়। ফ্ৰেণ্ড মোৰ ইয়াৰ ঘৰৰ পিছপিনৰ এটা টাবত ধুনীয়াকৈ জাৰ্মিনেশ্যন হৈছিলে আৰু গছ বা আদিৰ তলত বেছিকৈ পোৱা যায়, আচলতে প্ৰায়ে দেখা পোৱা যায় আচলতে কাঠফুলা। ফ্ৰেণ্ড তাৰে এটা ধুনীয়াকৈ মই ইয়াৰ খাব পৰা যায়। এইটো প্ৰজাতিটো আচলতে বিষাক্তও থাকে, আচলতে যোনবোৰ খালে আচলতে ভমিটিং হোৱাৰ চান্স থাকে। ফ্ৰেণ্ড চিনি নাপালে নাখোৱাই ভাল। আৰু পেকেটতকৈ আচলতে বা যোনবোৰ আমাৰ বজাৰত আহে পেকেট, সেইটো আচলতে ইমান টেষ্টি নাথাকে। আচলতে এইটো আমাৰ খুব সোৱাদ হয় লোকেলটো। বন্ধুসকল, যোনবিলাকে লোকেল মাছৰুম বা বাৰীৰ পিছপিনৰ কাঠফুলা খাই পাইছে, আচলতে এবাৰ খোৱাৰ পাছত পাহৰিব পৰা নাযায়। আচলতে খুবেই সোৱাদ হয় আচলতে ৰিয়েলি। ফ্ৰেণ্ড যোনবিলাকে খাই পোৱা নাই এবাৰ ৰেচিপিটো চাওক। আৰু ধুনীয়াকৈ আজি মই কাঠফুলাৰে এটা ৰেচিপি বনাব লৈছোঁ। ফ্ৰেণ্ড মাছৰুম মছলা ফ্ৰাই আচলতে এবাৰ আপুনি ট্ৰাই কৰি চাওক আৰু খুব টেষ্টি আনন্দ ফিল কৰক আচলতে। আৰু ধুনীয়াকৈ এটা মই কুহুমীয়া গৰম পানী ধুনীয়াকৈ ধুই লৈছোঁ আচলতে। আৰু বেছি গৰম পানী ধুব নালাগে, হয়তো গোটেই গলি যাব আচলতে, খুব কোমল হয় আচলতে। আৰু ইয়াতে মই কেৰাহীত তেল গৰম হৈছে আৰু গোটা জিৰা দিছোঁ, আৰু কেঁচা নহয় আচলতে, কেঁচা জলকীয়া দিব পাৰে আপোনালোকে। শুকান জলকীয়া দিছোঁ মই দুটা ইয়াতে, আৰু নহৰু আৰু কাটি থোৱা এটা পিঁয়াজ দি দিছোঁ। ধুনীয়াকৈ অকণমান ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি আছোঁ। আৰু ইয়াতে মই দিব লৈছোঁ সোৱাদ অনুযায়ী নিমখটো দি দিছোঁ ধুনীয়াকৈ ইয়াতে। আৰু হাফ স্পুন হালধি পাউডাৰ, আৰু কাশ্মীৰী পাউডাৰ জলকীয়া গুড়ি, আৰু জিৰা গুড়ি হাফ স্পুন। ফ্ৰেণ্ড মছলাৰ ভিতৰত এই আছিলে। আৰু ধুনীয়াকৈ এতিয়া লাৰি দিছোঁ। ফ্ৰেণ্ড ধুনীয়া এটা কালাৰ আহিছে। আৰু এতিয়া দিব ওলাইছোঁ নেমুৰ ৰস অকণমান, আৰু বেছি দিব নালাগে আচলতে, অকণমান দি দিছোঁ। আৰু দেখিবলৈ পাইছোঁ ধুনীয়া এটা কালাৰ আহিছে আচলতে। আৰু ইয়াতে মই এটোপো পানী দিয়া নাই আচলতে। আৰু ফুলটো আচলতে স্পঞ্জৰ নিচিনা আচলতে, যেতিয়া পানী দিবা আচলতে পানীবোৰ খুহি লয় আচলতে, আৰু কেৰাহী দিয়াৰ লগে লগে পানীবোৰ সেই এৰি দিয়ে। ফ্ৰেণ্ড চাওক কি ধুনীয়া এটা কালাৰ আহিছে আৰু সুগন্ধ, আৰু পানীবোৰ শুকাই এনেকুৱা হ'ব ধৰিছে আৰু শুকাইছে। আৰু চাওক ইমান সোৱাদৰ আচলতে সুগন্ধ বিয়পাইছে। বন্ধুসকল, ৰেচিপিটো মোৰ ৰেডি হৈ গ'ল। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব মোৰ চেনেলটো। ধন্যবাদ।